হেল্ল' এভৰিৱান, আজি বহু দিনৰ মূৰত মই আকৌ মোৰ এটা ভিডিঅ' লৈ আপোনালোক সকলোকেই স্বাগতম জনাইছোঁ। এয়া মই মালৈবাৰী গাঁৱত আছোঁ আৰু বাৰ লগত সিহঁতৰ পুখুৰী পাৰলৈকে আহিছোঁ। এনেকৈ মধুৰিআম ছিঙি খাই ইমানেই ভাল লাগিছে। কি আছে চালোঁও, খালোঁও, লগতে ল'লোঁও। চাই থাককচোন কি লওঁ। এয়া মধুৰিআম আছে ঢেৰ, লগতে নেমু আছে। এয়া গোলনেমু বায়ে এতিয়া ছিঙি আছে। গোলনেমুৰ গোন্ধটো ইমানেই ভাল লাগে, মই খায়ো ভাল পাওঁ। আৰু নেমু গৰমত খাব লাগে দেই। লগতে এয়া কুঁহিয়াৰো হৈছে বহুত, আৰু আনফালে খেতি পথাৰ আৰু আনফালে পুখুৰী, মানে সেউজীয়া নীলা চাৰিওফালে। আৰু ইয়াৰে পৰিৱেশটো ইমানেই ভাল লাগিছে। ৰ'দ আছিলে যদিও ৰ'দটো গাত লগা নাই, কাৰণ চাৰিওফালে কেৱল বতাহ। আৰু এয়া দেখিছে কিমান মধুৰিআম, মই ক'লোৱেই ঢেৰ লাগিছে। আৰু এয়া পখৰ ৰ'দত আহি আপোনালোকক দেখালোঁ কি আছে, লগতে কি লওঁ এয়া দেখাম। তো চাই থাকক ভিডিঅ'টো। এনেকৈ বাৰ পিছে গৈ আছোঁ, যিহেতুকে সিহঁতৰ পুখুৰী পাৰ, সিহঁতে জানিব ক'ত কি আছে। মই ফাৰ্ষ্ট আহিছোঁ পুখুৰী পাৰত। আৰু সিহঁতৰে এইবিলাক ছাগলীকেইটা ইয়াতে আহে, ধুনীয়াকৈ ইয়াতে থাকে দিনটো। আৰু এয়া মধুৰিআম আৰু গোলনেমু ল'লে লোকেল বস্তু, খায়ো ভাল লাগে। মানে বিশেষকৈ ইমান ফল মূল নাছিলে, কেৱল মধুৰিআম, গোলনেমু, কঁঠাল, কুঁহিয়াৰ আৰু কলগছ বহুত ৰুইছে। এতিয়া হোৱা নাই, নতুনকৈ পুলি ৰুইছে, তো হ'ব আৰু লাহে লাহে। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আমাৰ যিখিনি ল'ব লগা আছিলে লোৱা হৈ গ'ল, যিহেতুকে বেছি বস্তু নাই, তো যিখিনি আছিলে ল'লে। আৰু এয়া চাওক, ৰোৱনীবোৰেই ৰোৱা পুতি আছে। কি আৰু, মানুহৰ জীৱন এনেকুৱাই, দুবেলা দুমুঠি খাবলৈ হ'লে কষ্ট কৰিবই লাগিব। তো তেনেকৈ কিছুমানে হয়তো বহুত কষ্ট নকৰাকৈ বহুত সুখ লাভ কৰে, আৰু হয়তো কিছুমানে বহুত কষ্ট কৰাৰ ফলতে সুখ লাভ কৰে। আৰু এয়া মই আলিয়ে গৈ আছোঁ। ইমান অভ্যাস নাই আলিয়ে মানে যাই পোৱা নাই, তো অকণমান ভয়ো লাগিছে পৰিম বুলি। তথাপিও একো নাই, গৈছোঁ ভালকৈ, নপৰাকৈয়ে আহি পাইছোঁ ঘৰ। আৰু এয়া মানে পৰিৱেশ, বিশেষকৈ ইয়াৰে ভিউটো ইমান ভাল লাগিছে, আপোনালোকে দেখিয়ে গম পাইছে। আৰু আপোনালোকে চাই থাকক। মোৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সামৰণি মাৰিলোঁ। আৰু মই ঘৰ আহি পালোঁ ইমান গৰমত। তো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, বাই বাই।